2019 চনৰ 15 আগষ্টত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা জল জীৱন মিছনৰ লক্ষ্য হ'ল দেশৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো ঘৰ আৰু ৰাজহুৱা প্ৰতিষ্ঠান যেনে স্কুল, অংগনৱাড়ী কেন্দ্ৰ আদিত নল সংযোগী পৰ্যাপ্ত বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা। এই উদ্দেশ্যক সাকাৰ ৰূপ দিবলৈ আমি সকলোৱে একগোট হৈ প্ৰয়াস কৰি আছোঁ, যাৰ আশাজনক ফলাফলো দেখিবলৈ পোৱা গৈছে। কিন্তু আমাৰ এই প্ৰয়াস তেতিয়ালৈ আধৰুৱা হ'ব যেতিয়ালৈ জল জীৱন মিছনৰ পানী উপলব্ধ দেশৰ প্ৰতিখন গাঁৱক গাঁওসভাই হৰ ঘৰ জল গাঁও হিচাপে প্ৰতিষ্ঠা নকৰে। আমি জানো আহক কেনেদৰে আমি নিজৰ গাঁওখনক হৰ ঘৰ জল গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰিব পাৰিম। যেতিয়া গাঁৱৰ প্ৰতিটো ঘৰ আৰু ৰাজহুৱা প্ৰতিষ্ঠান যেনে স্কুল, অংগনৱাড়ী কেন্দ্ৰ আদিত নল সংযোগী বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা হয়, এই আঁচনিৰ লগত জড়িত ক্ষেত্ৰভিত্তিক অভিযন্তাই গাঁও পঞ্চায়ত অথবা পানী সমিতিক আঁচনিখন সেই অঞ্চলত সকলো প্ৰকাৰে সফল বা সম্পূৰ্ণ হৈছে বুলি এখন সমাপন প্ৰতিবেদন দাখিল কৰিব। সমাপন প্ৰতিবেদনত উল্লেখ থাকিবলগীয়া বিষয়কেইটা হ'ল: প্ৰতিটো ঘৰতে পানীৰ গুণাগুণৰ মান ঠিকে আছে। গাঁৱৰ প্ৰতিটো ঘৰত আৰু ৰাজহুৱা প্ৰতিষ্ঠানত যেনে স্কুল, অংগনৱাড়ী কেন্দ্ৰ আদিত পানীৰ যোগান ধৰা হৈছে। গাঁৱত পাইপ আদি স্থাপন কৰিবলৈ যিসমূহ ৰাস্তা বা পথৰ মাটি খন্দা হৈছে সেইসমূহো পুনৰ আগৰ অৱস্থালৈ লৈ যোৱা হৈছে। ইয়াৰ পাছতেই গাঁও সভা আয়োজন কৰা হ'ব। গাঁও সভা এনেকুৱা স্থানত আয়োজন কৰা উচিত য'ৰ পৰা পানী যোগানৰ বিভিন্ন নিৰ্মাণ কাৰ্য যেনে পানীৰ টেংকি, পাম্প হাউচ, ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট আদি সহজতে দেখিবলৈ পোৱা যায়। গাঁও সভাৰ বৈঠকত ক্ষেত্ৰভিত্তিক অভিযন্তাই প্ৰস্তুত কৰা সমাপন প্ৰতিবেদন সকলোৰে আগত পঢ়ি শুনোৱা উচিত। ইয়াৰ পাছতে গাঁও সভাই হৰ ঘৰ জল সম্বন্ধীয় এক প্ৰস্তাৱ দাঙি ধৰিব। এই প্ৰস্তাৱ পঞ্চায়ত সচিবে নিৰ্ধাৰিত ৰূপত প্ৰস্তুত কৰে আৰু গাঁও সভাৰ সদস্যসকলে হাত দাঙি ইয়াৰ প্ৰতি সমৰ্থন আগবঢ়ায়। প্ৰস্তাৱত উল্লেখ থাকিবলগীয়া দিশসমূহ হ'ল: গাঁৱৰ প্ৰতিটো ঘৰতেই নল সংযোগী বিশুদ্ধ খোৱাপানী উপলব্ধ। কোনো এখন ঘৰেই এই সুবিধাৰ পৰা বঞ্চিত হোৱা নাই। গাঁৱৰ প্ৰতিখন স্কুল, অংগনৱাড়ী কেন্দ্ৰ আদিত নল সংযোগী পানীৰ ব্যৱস্থা কৰা হৈছে। গাঁও সভাই পানীৰ এই যোগান প্ৰক্ৰিয়া তদাৰক কৰিবলৈ তথা ইয়াৰ ৰক্ষণাবেক্ষণৰ বাবে নিয়োগ কৰা লোকসকল আৰু তেওঁলোকৰ মাহিলী উপযুক্ত পাৰিতোষিক সন্দৰ্ভত চৰ্চা কৰি নিৰ্ণয় কৰে। গাঁও সভাৰ এই সম্পূৰ্ণ কাৰ্যপ্ৰণালীক 1-2 মিনিটৰ ভিতৰত ভিডিঅ' ৰূপত প্ৰস্তুত কৰা উচিত। উপস্থিত প্ৰতিগৰাকী গাঁওবাসীক ভিডিঅ' দেখা পোৱাৰ লগতে তেওঁলোকৰ কথাবোৰ ভালদৰে যাতে শুনিবলৈ পোৱা যায় সেই কথা ভিডিঅ' প্ৰস্তুত কৰোঁতে মন কৰা উচিত। তদুপৰি জল জীৱন মিছনৰ বোৰ্ড, বিশুদ্ধ খোৱাপানী প্ৰণালীৰ আন সুবিধাসমূহ যেনে পাম্প হাউচ, পানীৰ টেংকি আদিও স্পষ্ট ৰূপত ভিডিঅ' ৰেকৰ্ডিং কৰা উচিত। ভিডিঅ' ৰেকৰ্ডিঙৰ সময়ত মন কৰিবলগীয়া কেইটিমান দিশ হ'ল: যেতিয়া গাঁও প্ৰধান বা পানী সমিতিৰ অধ্যক্ষই উপস্থিত গাঁওবাসীক প্ৰশ্ন কৰে যে গাঁৱৰ প্ৰতিখন ঘৰতে বিশুদ্ধ খোৱাপানী উপলব্ধনে, গাঁও আৰু প্ৰতিখন ৰাজহুৱা প্ৰতিষ্ঠান যেনে স্কুল, অংগনৱাড়ী কেন্দ্ৰ আদিত নল সংযোগী পানী উপলব্ধনে, গাঁৱৰ কোনো পৰিয়াল এই সুবিধাৰ পৰা বঞ্চিত হৈছে নেকি? এই ভিডিঅ' ৰেকৰ্ডিঙক সমাপন প্ৰতিবেদন তথা গাঁও সভাৰ প্ৰস্তাৱৰ সৈতে জল জীৱন মিছনৰ মোবাইল এপ বা ৱেবছাইটত আপলোড কৰিব লাগিব। গাঁও সভাৰ কাৰ্যপ্ৰণালী সম্পূৰ্ণ হোৱাৰ পাছত জিলা পৰ্যায়ৰ বিষয়াই JJM পৰ্টেলত নিশ্চিত কৰিব যে সকলো নথিপত্ৰ অৰ্থাৎ সমাপন প্ৰতিবেদন, গাঁও সভাৰ প্ৰস্তাৱ, গাঁও সভাৰ কাৰ্যপ্ৰণালীৰ ভিডিঅ' শুদ্ধ ৰূপত পৰ্টেলত আপলোড কৰা হৈছে। ইয়াৰ পাছতে আপোনাৰ গাঁৱৰ হৰ ঘৰ জল চাৰ্টিফিকেট প্ৰস্তুত কৰা হ'ব, যাক আপুনি প্ৰিণ্ট কৰি গাঁৱৰ মুখ্য স্থানসমূহত লগাব পাৰে। আপোনালোক এতিয়া প্ৰশংসাৰ পাত্ৰ, কিয়নো আপোনাৰ গাঁৱক হৰ ঘৰ জল হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ল। জল জীৱন মিছন।